হাই ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি মই আপোনালোকৰ ওচৰত এটা বিষয়ৰ আলোচনা কৰিব আহিছোঁ। আজিকালি সকলো মানুহৰে প্ৰায় কঁকালৰ বিষ, বেক পেইন থাকে। বাইক চলালে বা গাড়ী চলালে বা ঘৰৰ কাম কৰিলে লেডিজ জেণ্টছ পুৰুষ মহিলা বুলি কথা নাই, সকলোৰে বেক পেইনৰ প্ৰব্লেম থাকেই। তো মই আজি আপোনালোকক এটা সহজ উপায় দিম আৰু যাতে আপোনালোক অলপ ৰিলিফ পাব। আৰু ধৰক বহুত মেজৰ হ'লে বেক পেইন, সেইটো আপোনালোকে ফিজিঅ'থেৰাপিৰ ছাপোৰ্ট ল'ব লাগিব। অকল এক্সাৰচাইজ যদি নহ'ব, ফিজিঅ'থেৰাপিৰ ওচৰলৈ যাব, কনচাল্ট কৰিব ফিজিঅ'থেৰাপিষ্টক। তাৰপিছত আপোনালোকে থেৰাপি কৰি কিয়ৰ হ'ব পাৰিব পাৰ্মানেণ্টলি। তো জাষ্ট আপোনাক মই 3টা সাধাৰণ এক্সাৰচাইজ দেখাম, যিটোৰ ফলত আপোনালোকে বহুতখিনি আৰাম পাব আৰু ভৱিষ্যততো বেক পেইনৰ প্ৰব্লেম হোৱা চান্স নাথাকে। আৰু তো আপোনালোকে চাই থাকক, একদম সহজ আৰু বেছি টাইম নালাগে। সকলোৱে কৰিব পাৰিব ঘৰত, আৰু ইমান টাইমো নালাগে আৰু কষ্ট নহয় আৰু ঘৰত কৰিব। কিন্তু মেজৰ হ'লে কিন্তু এক্সাৰচাইজবিলাক নকৰিব। মেজৰ হ'লে ফিজিঅ'থেৰাপিৰ ছাপোৰ্ট ল'ব। সাধাৰণ যদি কঁকালৰ বিষ চিক থাকে ঘৰত, তেতিয়াহ'লেহে আপোনালোকে ব্যায়ামকেইটা কৰিব, কৰি ৰিলিফ পাব বহুত। আৰু এদিন কৰিলে নহ'ব, ৰেগুলাৰ কৰি থাকিব লাগিব। একদম সহজ হয়। বোলক আপোনালোকক মই এক্সাৰচাইজ এটা দেখাই দিওঁ, আপোনালোকে শিকি লওক। ফাৰ্ষ্টতে আপোনালোকে এনেকৈ শুই ল'ব বিচনা এখনত, গাৰু নোলোৱাকৈ। তাৰপিছত ভৰি দুখন ভাঁজ কৰি দিব, হাত দুখন চিধা কৰি কিনে নাকেদি শ্বাসটো জোৰেকৈ টানি এনেকৈ কঁকালখন ওপৰত দাঙি দিব। তাৰপিছত কঁকালখন লাহে লাহে নাকেদি শ্বাসটো এৰি এৰি আপোনালোকে এতিয়া চাই লওক, মই আৰু একবাৰ কৈ আছোঁ। নাকেদি উশাহটো লৈ কঁকালখন দাঙি দিব ওপৰৰ পিনে। তাৰপিছত অলপ টাইম 10 ছেকেণ্ডৰ ওপৰত শ্বাসটো বন্ধ কৰি কঁকালখন ওপৰত ৰাখিব। তাৰপাছত লাহে লাহে নাকেদি শ্বাসটো এৰি দি কঁকালখন নমাই দিব। সদায় এক্সাৰচাইজ বা ব্যায়াম কৰোঁতে আপোনালোকে মনত ৰাখিব যে নাকেদি উশাহ নিশাহ ল'ব লাগে, মুখেদি নহয়। আৰু একদম আৰামত শ্ল'লি লাহে লাহে, আৰু ইমান দৌৰাদৌৰিকৈ নহয়, ব্যায়াম সদায় লাহে ধীৰে কৰিব লাগে। তো এনেকৈ আপোনাৰ ভৰি দুখন ভাঁজ কৰি লৈ হাতখন চিধা কৰি দি কঁকালখন দাঙি দিব আৰু তলত নমাই দিব। এনেকৈ আপোনালোকে 5বাৰ 6বাৰ 7বাৰ যোনে যিমানখিনি পাৰে। আৰু প্ৰথমতে কিন্তু ইমান নকৰিব, প্ৰথম 2বাৰ 3বাৰ পৰা ষ্টাৰ্ট কৰিব, লাহে লাহে 10 বাৰলৈকে কৰিব পাৰে। তাৰপিছত কৰা হোৱাৰ পাছত অলপমান 5 ছেকেণ্ডমান এনেকৈ ৰিলেক্স কৰিব চিধা হৈ। তাৰপিছত নেক্সট ব্যায়ামটো নেক্সটটো হ'ল 2 নম্বৰটো হ'ল এইটো চাকুৱা আসন। এইটোৰ নাম হ'ল ছিংগল চলাব আসন। তো এইটো আপোনালোকে এনেকৈ কৰিব, উপৰি হৈ শুই ল'ব, শুই কিনে হাত দুখন এনেকৈ ষ্ট্ৰেইট কৰি দিব, চিধা কৰি দিব। এনেকৈ আপোনালোকে ভৰিখন চিধাকৈ একদম আঁঠু ভাঁজ নোলোৱাকৈ, নি বেণ্ড নকৰাকৈ এখন ভৰি ওপৰত দাঙি দিব, 10 ছেকেণ্ডমান ওপৰত ৰাখি তলত লাহে লাহে নমাই দিব। তাৰপিছত নেক্সট ভৰিখন কৰিব এনেকৈ ছেম। উশাহ নিশাহ লোৱাৰ প্ৰচেছটো একে হয়। নাকেদি ল'ব, নাকেদি এৰি দিব, ওপৰত ডাঙৰ সময়ত বন্ধ কৰি ৰাখিব, তলত নমাৰ সময়ত এৰি এৰি শ্বাসটো এৰি থাকিব, ভৰিখনো লাহে লাহে নমাই দি থাকিব। এনেকৈ নেক্সট আৰু এখন ভৰি দিব, তাৰপিছত নেক্সট আৰু এখন ভৰি দিব। এনেকৈ আপোনাৰ সেইখন ভৰি 4বাৰ, এইখন ভৰি 4বাৰ মিলি 8বাৰ হ'ব। বা কোনোবাই কষ্ট পালে বেছি 3বাৰ কৰিলেই হ'ব, 6বাৰ কৰিলেই হ'ব, দুখন ভৰি মিলি কিনে। তো এইটো আপোনালোকে চাই লওক ভালকৈ। কিবা বুজি নাপালে মোক কমেণ্টত সুধিলে হ'ল, মই বুজাই দিম। এতিয়া আপোনাৰ আহিব 3 নম্বৰ এক্সাৰচাইজটো, 3 নম্বৰ ব্যায়ামটো এতিয়া আহিব। মই আপোনাক বুজাই দি আছোঁ, আপোনালোকে ভালকৈ ধ্যান দি শুনিব। চিধা হৈ শোৱাৰ প্ৰচেছটো একে থাকিব আগৰ ব্যায়ামটোৰ নিচিনাই, খালি হাত দুখন আপোনালোকে বুকুৰ লেভেলত হাত দুখন দিব। দি কিনে হাতত প্ৰেছাৰ নিদিয়াকৈ নাকেদি উশাহটো লৈ আপোনাৰ বুকুৰ ওপৰৰখিনি মূৰটোলৈকে এইখিনি দাঙি দিব ওপৰত। পেটটো আপোনাৰ বিচনাতে লাগি থাকিব আৰু হাতত প্ৰেছাৰ নিদিয়াকৈ ওপৰত উঠি আহিব, ওপৰৰ পিনে চাব। আৰু 10 ছেকেণ্ডমান থাকি 10 ছেকেণ্ড 8 ছেকেণ্ড যোনে যিমান পাৰে, 10 ছেকেণ্ডৰ বেছি থাকিব নালাগে। তো এনেকৈ আকৌ নামি। তো
তো এনেকুৱাকৈ আপোনালোকে 3 বা 4 বাৰ 5 বাৰ হেবিট হোৱাৰ পাছত আপোনালোকে 10 বাৰ মানো কৰিব পাৰে যদি অভ্যাস হৈছে পাছলৈকে নতুনত নহয় আৰু। তো এইকেইটা এক্সাৰচাইজ, এইটো এক্সাৰচাইজ বা আসনৰ নাম হয় ভুজাংগ আসন। তো আপোনালোকে 3টা ব্যায়াম কৰিব পাৰে। আৰু মেজৰ পেইন থাকিলে, ভিতৰত স্লিপ ডিছ হ'লে বা অসহ্য পেইন থাকিলে আপোনাৰ ডক্টৰক কনচাল্ট নকৰাকৈ ব্যায়াম কেতিয়াও নকৰিব। ডক্টৰক কনচাল্ট কৰি ল'ব, তাৰ ডক্টৰৰ লগত এডভাইচ যি দিয়ে ডক্টৰে তাৰ তেনেকুৱাকৈ কাম কৰিব। বাকী ভিডিঅ'টো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নেক্সট টাইম মই এনেকুৱা ভিডিঅ' আকৌ বনাম, বিভিন্ন বিষৰ কাৰণে এক্সাৰচাইজ বা ট্ৰিটমেণ্ট কি কৰে ফিজিঅ'থেৰাপিত এইবিলাক আপোনালোকক দেখাম। আপোনালোকে মোক সহযোগ কৰিব, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো আজিৰ কাৰণে আপোনালোকক বাই দিলোঁ। নেক্সট ভিডিঅ'ত মই আকৌ আপোনালোকক লগ পাম। আশা কৰিলোঁ আপোনালোক চব ভালে থাকক। বাই।